গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। মোৰো খবৰ ভালেই বাৰু। তথাপিও মাত শুনি আপোনালোকে গম পাইছে কেনেকৈ ভাল আছোঁ। মানে কি ভিডিঅ' কৰিবলৈ মনেই যোৱা নাই, মানে গাটো ইমানেই বেয়া বেয়া লাগি থাকে আৰু মাত চাত বহি আছে, মানে সেইকাৰণে ভালে নালাগে। তথাপিও ভিডিঅ' নিদিলেও ভাল নালাগে, সেইকাৰণে মোৰ দিয়া লেটেই হৈছে আজি বহুত কেইদিন ধৰি। মানে চবফালেই হৈ আছে, মোৰো হৈ আছে তেনেকৈ, পানী লগা হৈ আছে, একদম কাহ হৈ আছে। তো কালিও এনেকৈ বহুত মাথা মানে বিষ আছিলে, মূৰ বিষ আছিলে। তো উপায় নাই, কি কৰিব। চ' মোৰ নতুন টি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাই আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু মোৰ কাৰণে গ্ৰীণ টি আৰু মাৰ কাৰণে চাহ অকণমান আদা দি বনাইছোঁ, যিহেতু এতিয়া মানে ডিঙিৰ প্ৰব্লেম হৈ আছে। চ' আদা দি খালে ভাল লাগে সেইকাৰণে। তো ফ্ৰেণ্ডছ, এতিয়া ৰাতিপুৱা চাহ অকণ খাই মই একেবাৰে দুপৰীয়া লগ পাইছোঁ। মাজতে বহুত কাম কৰিলোঁ, কাপোৰ চাপোৰ ধুলোঁ, আকৌ টিউশ্যন আহিলে টিউশ্যন কৰালোঁ। মানে বুধবাৰে মিছ হৈছিলে, তো এইটো মই কৰাই দিলোঁ আজি। চ' এতিয়া দুপৰীয়াৰ খানা বনাইছোঁ। আৰু এয়া চাইছেনে মই কি কৰি আছোঁ। চব্জিখিনি মই আগতে কাটি ল'লোঁ। আৰু এতিয়া মই ইয়াত দুটামান কেঁচা জলকীয়া, লগতে দুটামান শুকান জলকীয়া আৰু অকণমান পাঁচফোৰণ আৰু তেজপাত এইখিনি দি পিনে মই এতিয়া লাও বনাম, জাতিলাও, মাছৰ মাথাৰে জাতিলাও বনাম। এনেকৈ খাবলৈ টেষ্ট লাগে, সেইকাৰণে এনেকৈ বনাইছোঁ। এনেকৈ বনালে মানে ইয়াত পিঁয়াজ নহৰু নিদিলেহে বেছি টেষ্ট হয়। চ' সেইকাৰণে তো তেল চালেনে মই একদম তেল কমকৈ ইউজ কৰিছোঁ আজি। গোটেইকেইটা চব্জিতে মই তেল একদম কমকৈ ইউজ কৰিছোঁ, কাৰণ মই মছলা পাতি কম খাইছোঁ, সেইকাৰণে তেল মছলা চব কমকৈ ইউজ কৰিছোঁ। এনেকৈ খাই ভাল লাগে। তো ইয়াত মই এতিয়া তেলত লাওখিনি দিলোঁ। লাওখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। কাটি মেলি ইয়াত মই হালধি, নিমখ, লগতে অকণমান জিৰা, বেছি নাই দিয়া, জিৰা দিলোঁ, বাছ এইখিনিয়ে আজি মছলা থাকিব। চ' এইখিনি মই ধুনীয়াকৈ এতিয়া ভাজি লৈছোঁ। ভাজি মেলি এতিয়া ঢাকি দিছিলোঁ। তো 5 মিনিটমান পাছত মই এইটো উঠাই দিছোঁ। ফ্লেম কমোৱা নাই, কাৰণ কি লাওৰ পৰা পানী ওলায়, তো সেইকাৰণে মই ফ্লেমটো কমাই নিদিলোঁ। আৰু ইয়াতে মই দাইলৰ কাৰণে বহাইছিলোঁ পানী। তো দাইলৰ পানীতকৈ গৰম হৈ গ'ল। চ' এইখিনি দি মই দাইল বনাম। লগতে মাজতে চালেনে মাছৰ মাথা আনিছে, তো এইখিনি এতিয়াও ধোৱাই নাই, থৈছোঁহে। চ' এইখিনি মই ধুই মেলি আহিম। আহি ইয়াত বেলেগ এটা কেৰাহীত মই ভাজি ল'ম, যিহেতু মই লাওটো এতিয়া বনি আছে। তো সেইকাৰণে মাছৰ মূৰটো মই বেলেগ এটা কেৰাহীত তেনেকৈ পাতি দিছোঁ। ইয়াতে চাওক, মাছৰ মূৰ আধা মই ভাজিবলৈ বহাইছোঁ, আধা ভাজি আছোঁ, আধা এতিয়াও কেঁচাকৈ আছে। লগতে ইয়াত মোৰ লাওটো প্ৰায় কমপ্লিট হৈয়ে গৈছে। এইফালে দালি, ভাত এইবোৰ চব ৰেডি হৈ আছে। আধা আধি মই লৰালৰিকৈ কৰি আছোঁ, আৰু কাৰণ দেৰি হৈ যায়। আকৌ আজি আমাৰ সাপ্তাহিক গোটটো আছে। তো লাও যিহেতু কমি গ'ল, তো গোটেইখিনি মাছৰ মূৰ ইয়াত নালাগিব। সেইকাৰণে মই দুটামান ইয়াত উঠাই দি দিছোঁ, বাকীখিনি থাকি যাব। চ' এইখিনিৰ পৰা মই বেলেগ এটা আইটেম বনাব পাৰিম। চ' এয়া চাওক, মাছৰ মূৰখিনি মই ধুনীয়াকৈ ইয়াত মিক্স কৰি দিছোঁ। আৰু কি বনাম আজি সকলো আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম বাৰু। আৰু আশা কৰিছোঁ আপোনালোকেও ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। চ' এইফালে মই ধনিয়া পাত কাটি থ'লোঁ। তো এতিয়া ঠাণ্ডা দিনত এইটোৱে ভাল, চব্জিৰ মাজত টমেটো আৰু ধনিয়া পাতটো থাকিলে যে তৰকাৰী মানে বনায়ো বহুত ভাল লাগে, ধনিয়া পাত দি টমেটো দি পিনে এনেকৈ বনাবলৈ। চ' এয়া মই এতিয়া ধনিয়া পাত দিলোঁ আৰু অকণমান দেৰি ঢাকি থৈ ফ্লেমটো অফ কৰি দিলোঁ, যাতে ধনিয়া পাতৰ মানে যিটো চেণ্ট হয় সেইটো মানে লাওৰ ভিতৰত পূৰা সোমাই যায়। সেইকাৰণে জাতিলাওটোৰ ভিতৰত মানে ধুনীয়াকৈ চব্জিটোৰ ভিতৰত ধুনীয়াকৈ চেণ্টটো আহি যায় সেইকাৰণে। চ' ইয়াত মই এতিয়া তেল দিছোঁ, লগতে মানে এতিয়া মই দালিটো বনাই ল'ম। আৰু মই যে ভিডিঅ'টো পজ কৰি থৈছিলোঁ, মই যে ৰিজিউম কৰিবলৈ পাহৰি থাকিলোঁ। ইয়াত মই দিলোঁ পিঁয়াজ, নহৰু, লগতে কেঁচা জলকীয়া, শুকান জলকীয়া আৰু 2টা তেজপাত আৰু এটা টমেটো দি পিনে মই ধুনীয়াকৈ এইখিনি ভাজি লৈছোঁ। এনেকৈ বনাই খালে মানে বহুত টেষ্ট হয়, আৰু সঁচাকৈ আজি দালিটো বহুত বেছি ভাল লাগিলে খাই। চ' এতিয়া মোৰ এইখিনি ভাজা হৈ গ'ল। তো মই ইয়াত এতিয়া দাইলখিনি মই বইল কৰি থৈছিলোঁ, চ' এইখিনি মই ইয়াত দি দিছোঁ। এইখিনি উতল আহি গ'লে লগতে ধনিয়া পাত দি দিম, আৰু মোৰ দালি ৰেডি হৈ যাব। চ' এয়া চাওক, মোৰ এতিয়া দালি পূৰা উতল খাই গৈছে। তো মই ইয়াত এতিয়া দি দিলোঁ ধনিয়া পাত। তো মোৰ দালি পূৰা ৰেডি হৈ গৈছে। মই বেলেগ এটা পাত্ৰত দালিটো উলিয়াই ল'লোঁ। আৰু এতিয়া বনাইছোঁ দাংবডি আলুৰ এটা চব্জি বনাইছোঁ। চ' ইয়াত মই পিঁয়াজ অকণমান,
পিঁয়াজ অকণমান ইয়াত মই ভাজি লৈছোঁ ভাজি পিনে তো যেতিয়ালৈকে পিঁয়াজটো ভাজি আছে মই এটা বস্তু দেখাওঁ আপোনালোকৰ লগত তো এয়া চাওক এইফালে বেটাটো কি কৰি আছে আৰু এইফালে চাওক ইমান ধুনীয়া মানে জলফাই আনিছে মানে মোৰ মুখত পানী আহি গৈছে তথাপিও মানে খাবলৈ বহুত ভাল লাগে মই টেঙা খাই বহুত বেছি ভাল পাওঁ চ' এইফালে চব্জি চব্জিও আনি পিনে ইয়াত পেলাই থৈছে মই এইখিনি চব ঠিক ঠাক কৰিমহে তো এইফালে মোৰ পিঁয়াজখিনি ভাজা হৈ গ'ল তো মই ইয়াত আহি পিনে এতিয়া দাংবডি আলুখিনি ইয়াত দি দিলোঁ লগতে দিলোঁ ইয়াত হালধি নিমখ আৰু অকণমান জিৰা গুড়ি বেছি নহয় কাৰণ মই ক'লোৱে আজি চব বস্তু মই কম তেল কম মছলাৰে বনাইছোঁ তো সেইকাৰণে তো মই এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু যেতিয়া এইখিনি অকণমান বইল হৈ গ'ল 2-3 বাৰ মাজতে মই লৰাই দিছিলোঁ যেতিয়া বইল হৈ গ'ল ইয়াত টমেটো আৰু লগতে দুটামান কেঁচা জলকীয়া দুটা নহয় 4টামানে দিছোঁ বাৰু কেঁচা জলকীয়া ইয়াত কাটি থলোঁ আৰু এইফালে চাওক মিষ্টাৰে মানে কালি ধনিয়া পাত আনিছিলে তো মই এইখিনি এনেকৈ একদম ঘৰতে গছ লগাই থৈ দিছোঁ নিচিনা হৈছে আৰু এনেকৈ থ'লে মানে তাজা থাকে চ' সেইকাৰণে মই এনেকৈ দৈৰ কণ্টেইনাৰ এটা আছিলে তাতে এনেকৈ ভৰাই ধুনীয়াকৈ থৈ দিছোঁ এনেকৈ থ'লে পূৰা ফ্ৰেছ থাকে আৰু একদম পূৰা গছৰ পৰা পাৰি দিয়া নিচিনাই থাকে আৰু বেছি ভাল লাগে খাই এনেকৈ আৰু তাজা হৈ থাকিলে সকলো বস্তু এনেও ভাল লাগে আৰু ধনিয়াপাত বস্তুটো এনেও তাজা হ'লে বহুত বেছি ভাল লাগে তো এয়া মুড়িখিনি পূৰা ভাজা হৈ গ'ল তো মই ইয়াত অকণমান পানী ইউজ কৰিছোঁ চ' পানীখিনি শুকাই গ'লে মুড়িখিনি পূৰা ৰেডি হৈ যাব আৰু এয়া পানীখিনি মই পূৰা শুকাই গৈছে অকণমান গ্ৰেভিকৈ থ'ম বেছিকৈ ইয়াত জোল নথওঁ কাৰণ দালি আছে আৰু এয়া এইখিনি মোৰ হৈ গৈছে এতিয়া বাচি থকা ধনিয়া পাতখিনি মই ইয়াত দি দিলে মোৰ এইটো পূৰা ৰেডি হৈ যাব চ' এয়া চাওক এয়া ধনিয়া পাতখিনি ইয়াত ছটিয়াই দিলোঁ আৰু অকণমান এনেকৈ লৰাই মেলি লৈ বেলেগ এটা পাত্ৰত নমাই লৈছোঁ নমাই পিনে আজি কি বনালোঁ আপোনালোকৰ লগত অকণমান দেখাই দিছোঁ মানে এবাৰ দেখাই দিছোঁ আপোনালোকক যে মই কি বনালোঁ চ' এয়া আছে দালি এয়া হৈছে মোৰ দাংবডি আলু তৰকাৰী আৰু মাছৰ মাথাৰে লাও আৰু এতিয়া মই গৈছোঁ বুটলে চ' আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ বাই দেখা হ'ব নেক্সট ভিডিঅ'ত